কানে কি আনে ছবিখন কোন চনত মুক্তি পাইছিল? 2014 চনত। দিল তু হি বাতা গীতটো জুবিন গাৰ্গৰ সৈতে কোন গায়িকাই কণ্ঠদান কৰিছিল? আলিশা চিনাই। কোনখন ছবিৰ বাবে জুবিন গাৰ্গে প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল? মন যায় ছবিৰ বাবে। 2019 চনৰ মুক্তি পোৱা জুবিন গাৰ্গৰ কোনখন ছবিয়ে বক্স অফিচৰ অভিলেখ ভংগ কৰিছিল? কাঞ্চনজংঘাই। মিছন চাইনাত জুবিন গাৰ্গৰ বিপৰীতে কোনগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিছিল? দীপলিনা ডেকাই। 2000 চনত মুক্তি পোৱা জুবিনৰ হিন্দী এলবামটোৰ নাম কি? স্পৰ্শ। জুবিন গাৰ্গে কোনটো ভাষাত দেৱদাস নামৰ এখন ছবি পৰিচালনা কৰিছিল? অসমীয়া ভাষাত। জানে কিয়া হোগা গীতটো কোনখন ছবিত? দম মাৰো দম। তলৰ কোনটো জুবিনৰ এটা বিখ্যাত বিহুগীত? নাহৰ। ডক্টৰ বেজবৰুৱা 2 ছবিত জুবিন গাৰ্গে কাৰ চৰিত্ৰত অভিনয় কৰিছিল? CID অফিচাৰ। জুবিন গাৰ্গৰ প্ৰথম বঙালী এলবামৰ নাম কি? পাখি। জুবিন গাৰ্গে তলৰ কোনখন ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে? দীনবন্ধু। মেঘালয়ৰ কোনখন চহৰত জুবিন গাৰ্গৰ জন্ম হৈছিল? তুৰাত জন্ম হৈছিল। জুবিন গাৰ্গৰ ৰামা ৰামা গীতটো কোনখন ছবিৰ? ৰাজ। জুবিন গাৰ্গে মুকৰি এলবামটো কোন চনত মুক্তি দিছিল? 1996 চনত। প্ৰিয়াৰ প্ৰিয় ছবিত জুবিনৰ চৰিত্ৰৰ নাম কি আছিল? প্ৰিয়। কোনখন ছবিৰ বাবে জুবিন গাৰ্গে দিল এ নাদান গাইছিল? দিল এ নাদান 2003। 2000 চনৰ দশকত কোনগৰাকী অভিনেতাই জুবিনৰ সৈতে প্ৰায় অভিনয় কৰিছিল? যতীন বৰা। জুবিনৰ চান্দা এলবামটো কোন ভাষাত ৰেকৰ্ডিং কৰা হৈছে? হিন্দী ভাষাত। ইয়া আলি গীতৰ গীতিকাৰ কোন? সৈয়দ কুবৰাদী। জুবিন গাৰ্গে কোন চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল? 2021 চনত।